দ্বাৰকা এনে এক প্ৰাচীন ধাৰ্মিক চহৰ যাক এসময়ত ভগৱান শ্ৰীকৃষ্ণই প্ৰতিষ্ঠা কৰিছিল। কিন্তু হঠাৎ এনে কি হ'ল যাৰ বাবে এই চহৰখনেই জলমগ্ন হৈ পৰিল। সমুদ্ৰৰ গভীৰতাত এই নগৰৰ অৱশিষ্ট আজিও আছে। তেনেহলে আজি আমি জানো আহক দ্বাৰকা নগৰীৰ ঐতিহাসিক ৰহস্যৰ বিষয়ে। মথুৰাৰ পৰা যোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই এনে এখন নগৰ স্থাপন কৰিছিল যি বিশাল আৰু সুসংগঠিত আছিল। এই নগৰখনৰ নাম আছিল দ্বাৰকা নগৰী। কিন্তু শ্ৰীকৃষ্ণৰ মৃত্যুৰ পাছত এই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল। গৱেষণা অনুসৰি খননত পোৱা দ্বাৰকা নগৰী প্ৰায় ৯,০০০ বছৰ পুৰণি। সেই প্ৰাচীন বিকশিত সভ্যতাৰ সৈতে জড়িত যাৰ নিৰ্মাণ তেতিয়াৰ পৰা হৈছিল যেতিয়া ইয়াত কোনো বিকশিত চহৰ নাছিল। ই সকলোতকৈ ভাৰতৰ বিকশিত ৰাজ্য আছিল যি হুবহু বৰ্তমান আধুনিক চহৰৰ দৰে আছিল। পৌৰাণিক কালত এনে বহুতো কাহিনী আছে যাক আমি কেৱল এটা কাহিনী বা কাল্পনিক কথা বুলি ভাবোঁ। কিন্তু সত্যটো হ'ল পৃথিৱীৰ বিকাশৰ লগতে এই সভ্যতাবোৰ আৰু পৌৰাণিক ইতিহাসবোৰ চিৰদিনৰ বাবে সমুদ্ৰৰ গভীৰতাত পোত খাই পৰিল, যাক লৈ আজিও অনুসন্ধান অব্যাহত আছে। সমুদ্ৰৰ গভীৰতাত অনুসন্ধান কৰাত কিছুমান এনে বস্তু পোৱা গৈছে যি এই পৌৰাণিক কথাবোৰত সঁচা বুলি প্ৰমাণিত কৰে। ইয়াৰ ভিতৰতে এটা হ'ল দ্বাৰকা নগৰীৰ ৰহস্য। হিমযুগৰ সমাপ্তিৰ ফলত দ্বাৰকা নগৰী নষ্ট হৈছিল। কোৱা হয় যে ৯,০০০ বছৰ পূৰ্বে হিমযুগৰ সমাপ্তি হৈছিল। ফলত সমুদ্ৰৰ জলস্তৰ ইমানেই বাঢ়ি গৈছিল যে বহুতো বিকশিত চহৰ সমুদ্ৰত ডুব গৈছিল। তাৰ ভিতৰতে এখন উপকূলীয় নগৰ দ্বাৰকাও আছিল। ইতিহাসকাৰসকলে কয় যে দ্বাৰকা নগৰীত শ্ৰীকৃষ্ণই প্ৰাণত্যাগ কৰাৰ পাছত জানি বুজি নষ্ট কৰি পেলোৱা হৈছিল। দ্বাৰকা নগৰী নিৰ্মাণ ভগৱান শ্ৰীকৃষ্ণই মথুৰাৰ পৰা যোৱাৰ পাছত নিজৰ পূৰ্বপুৰুষৰ ভূমিক পুনৰ নিৰ্বাসৰ যোগ্য কৰি তুলিছিল। ইয়াক শ্ৰীকৃষ্ণৰ কৰ্মভূমি নামেৰেও জনা যায়। দ্বাৰকা ভাৰতবৰ্ষৰ ৭খন সকলোতকৈ প্ৰাচীন নগৰৰ ভিতৰত এখন। বাকী ৬খন নগৰৰ নাম হ'ল মথুৰা, কাশী, হৰিদ্বাৰ, অৱন্তিকা, কাঞ্চীপুৰম আৰু অযোধ্যা। কিছুমান মানুহে দ্বাৰকাক দ্বাৰাৱতী, কুশস্থলী, আনৰ্তক, উষামণ্ডল, গোমতী দ্বাৰকা, চক্ৰতীৰ্থ, অন্তৰদ্বীপ বুলিও কয়। এই চহৰৰ চাৰিওফালে এখন দীঘল বেৰ আছিল য'ত কেইবাখনো দুৱাৰ আছিল। অনেক দুৱাৰৰ চহৰ হোৱাৰ বাবেই নগৰখনৰ নাম দ্বাৰকা হৈছিল। কোৱা হয় যে সমুদ্ৰতলিত আজিও ইয়াৰ বেৰ থিয় হৈ আছে। যাদৱসকলৰ সুৰক্ষাৰ বাবে শ্ৰীকৃষ্ণ দ্বাৰকালৈ গৈছিল। শ্ৰীকৃষ্ণই যেতিয়া কংসক বধ কৰিছিল তেতিয়া জৰাসন্ধই যদুবংশীসকলক নাশ কৰাৰ প্ৰতিজ্ঞা লৈছিল। তেওঁ সুযোগ পালেই মথুৰা আৰু যাদৱসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰিছিল। দিনে দিনে যেতিয়া জৰাসন্ধৰ অত্যাচাৰ বাঢ়িবলৈ ল'লে তেতিয়া শ্ৰীকৃষ্ণই যাদৱসকলৰ সুৰক্ষাৰ বাবে মথুৰা এৰি গুচি যোৱাৰ সিদ্ধান্ত কৰিলে। শ্ৰীকৃষ্ণই প্ৰাণত্যাগ কৰাৰ পাছত দ্বাৰকাৰ কি হ'ল? মথুৰা ত্যাগ কৰাৰ পাছত শ্ৰীকৃষ্ণই নিজৰ ১৮জন কুলবন্ধুৰ সৈতে দ্বাৰকালৈ আহিল। তাৰ পাছত তেওঁলোকে আনন্দৰে থাকিবলৈ ল'লে। লাহে লাহে সময় পাৰ হৈ গ'ল আৰু ৩৬ বছৰলৈকে ৰাজত্ব কৰাৰ পাছত শ্ৰীকৃষ্ণই প্ৰাণত্যাগ কৰিলে। সেই সময় আছিল যেতিয়া যাদৱসকলে নিজৰ ভিতৰতে ভয়ংকৰ যুদ্ধ কৰি আছিল। ইয়াৰ উপৰিও জৰাসন্ধ আৰু যৱনলোকো তেওঁৰ ঘোৰ শত্ৰু আছিল। এনে অৱস্থাত দ্বাৰকাত সমুদ্ৰ আৰু আকাশৰ পৰা আক্ৰমণ কৰা হৈছিল। কোৱা হয় যে শ্ৰীকৃষ্ণই প্ৰাণত্যাগ কৰাৰ পাছত তেওঁৰ নাতি বৰ্জনাগ দ্বাৰকাৰ অন্তিম শাসক আছিল, যি যাদৱসকলৰ অন্তৰ্যুদ্ধৰ পাছতো জীৱিত হৈ ৰৈছিল। দ্বাৰকা নগৰী সমুদ্ৰত ডুবিবলৈ লোৱাত অৰ্জুনে বৰ্জ আৰু যদুবংশীৰ মহিলাসকলক হস্তিনাপুৰলৈ লৈ গ'ল। তেওঁলোক যোৱাৰ পাছত দ্বাৰকা নগৰী সমুদ্ৰত ডুব গ'ল। প্ৰশ্ন আহে যে ইমান ডাঙৰ এখন নগৰৰ অস্তিত্ব কোনে আৰু কেনেকৈ শেষ কৰিব পাৰে? কিছুমানে কয় যে ই কোনো প্ৰাকৃতিক ঘটনাৰ ফলত হৈছিল। আনহাতে কিছুমানে কয় যে ইয়াক কোনো এলিয়েনে নষ্ট কৰিছিল। যেতিয়া এই নগৰ নষ্ট হোৱাৰ কোনো উপযুক্ত প্ৰমাণ পোৱা নগ'ল তেতিয়া বৈজ্ঞানিকসকলে এই ৰহস্য ফাদিল কৰিবৰ বাবে সমুদ্ৰৰ গভীৰতাক ভেদ কৰিব বিচাৰিলে। তেতিয়া অনুসন্ধানকাৰীসকলে সমুদ্ৰৰ শ শ ফুট তলত
কিছুমান এনে অৱশিষ্ট পালে যিবোৰে সকলোকে আচৰিত কৰি তুলিলে। সমুদ্ৰত পোৱা গ'ল অৱশিষ্ট, দ্বাৰকাৰ সামুদ্ৰিক অৱশিষ্ট। ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চকু সকলোতকৈ প্ৰথমে পৰিছিল যি সমুদ্ৰৰ ওপৰেদি জাহাজ উৰাই আছিল। তাৰ পাছতহে 1970 চনৰ জামনগৰৰ গজেটিয়াৰত ইয়াৰ উল্লেখ পোৱা হৈছিল। ইয়াৰ আগতে মানুহে কৈছিল যে দ্বাৰকা এখন কাল্পনিক নগৰ। কিন্তু এই কল্পনাক আৰ্কিঅলজিষ্ট প্ৰফেচাৰ এছ.আৰ. ৰাওৱে প্ৰমাণিত কৰিলে। আচলতে প্ৰফেচাৰ ৰাও আৰু তেওঁৰ দলে 1979 চনৰ পৰা 80 চনৰ ভিতৰত সমুদ্ৰৰ তলিত 560 মিটাৰ এখন বেৰ অনুসন্ধান কৰিলে, য'ত তেওঁলোকে কেইটামান পৌৰাণিক কালৰ বাচনো পালে, যি 1528 খ্ৰীষ্টপূৰ্বৰ পৰা 3000 খ্ৰীষ্টপূৰ্বৰ আগৰ আছিল। ইয়াৰ উপৰিও সিন্ধু সভ্যতাত বহুতো অৱশিষ্ট পোৱা গ'ল। এই অনুসন্ধানৰ সময়ত প্ৰফেচাৰ ৰাওৱে বহুতো ৰহস্য ফাদিল কৰিছিল। নৌসেনা আৰু পুৰাতত্ত্ব বিভাগৰ সংযুক্ত অনুসন্ধান